নমস্কাৰ সকলোকে মোৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিহে বহুত দিনৰ মূৰত পাণ গছ কেইজোপা চকুত পৰিলে। এনেতো ইয়াত থকা এমাহে হ'ল। ঘৰৰ পাণ গছ কেইজোপা দেখি বৰ ভাল লাগিলে। দুজনী মানুহ খাই যিহেতু এইখিনিয়ে যথেষ্ট। আৰু এয়া হৈছে কাষৰে বৰ্তাহঁতৰ ঘৰৰ পাণ গছ। সিহঁতৰ পুৰা লমালমে লাগি আছিলে আমি আহোঁতে, কিন্তু এতিয়া কমি গ'ল কাৰণ কেইটামান বেচিলে। এইজোপা হৈছে অমিতা গছ। আমি নাহিলে হেনো লমালমে ভৰি লাগি থাকে, কিন্তু এতিয়া ইমান এটা লগা নাই। তথাপিও খাইছোঁ আৰু এটা দুটা কোমলীয়া হৈ থাকোঁতে। তাৰপিছত আইতা আৰু মাজুমাহী মাতিলে গৰু গাখীৰ খীৰাব কাৰণে। অলপমান আগতে খীৰালে, কিন্তু আকৌ গৰু পোৱালিটোক মাকৰ পৰা গাখীৰকণ খুৱাই লৈছে। তিনিজনী লাগোতেও মানে বহুত বেছি কষ্ট হৈছে। আমি নাথাকিলে কেনেকৈ কয় জানো, সিহঁতেহে জানিব। তথাপিও মানে দিল্লীত নাযায়। তাৰপিছত পেহীয়ে বজাৰৰ পৰা ঘৰলৈ আহি আছিলে। এয়া ৰাস্তাতে দেখিলে কঁঠাল পকিবলৈ সৰি আছিলে আমাৰ ওচৰৰে বৰ্তাৰ ঘৰ। বেলেগৰ গৰু খোৱা সলনি আমাৰ গৰুকেইটাকে আনি পেলাই খোৱালে, আৰু গোন্ধতেও সিহঁতেও ধুনীয়াকৈ খাইছে। পেহীয়ে বজাৰলৈ গৈছিলে যে, আহোঁতে আমাৰ মন্দিৰটোৰ কাৰণে পৰ্দা এখনো লৈ আনিলে। ক'লে যে আমি থকাকেইদিন যি মানে পাৰোঁ আৰু কৰি দিওঁ, আৰু নোৱাৰাখিনি নাই আৰু। ধুনীয়াকৈ নেটৰ পৰ্দা এখন লৈ আনিলে আৰু চিলাই দিলে, কৰি দিলে, আৰু ৱাৰ চোৱাৰ ফিটিং ফাটাং কৰি ধুনীয়াকৈ মানে অৰেঞ্জ কালাৰ লাইট এটা লগাই দিলে। আৰু মন্দিৰটো চাওকচোন, লুকটো এতিয়া বহুত বেছি ধুনীয়া লাগিছে। আৰু এইখন পৰ্দাটো লগাই দিয়াৰ পিছত ফাইনেল লুক। আপোনালোকৰ মন্দিৰটো ফাইনেল লুকটো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। আৰু মোৰতো বহুত বেছি ধুনীয়া লাগিছে। আৰু আপোনালোকে এনেকৈ ঘৰৰ মন্দিৰবিলাক ধুনীয়াকৈ সজাব পাৰে। মন্দিৰটো সজাই উঠাৰ পিছত সন্ধিয়া সময় আইতা আৰু পেহীয়ে ধুনীয়াকৈ পূজা কৰিলে, আৰু পূজা কৰিবলৈ আজি বহুত বেছি ভাল লাগিলে। এয়া দেখিছে নহয়, পেহীয়ে ভৰি গেৰুৱা তলত কি কৰি আছে গম পাইছেনে বাৰু? এয়া পাতাগুটি থৈ আৰু কচুপাত 6-7টা লৈ পেলাই আইতা আৰু মাজুমাহী ধুনীয়াকৈ ভৰিখন থৈছে। আৰু পেহীক কৈছে যে ভৰিখন গেৰুৱাটো মানে যিমান বেছি বিষাইছে সিমানেই মানে একে জোৰ দিব দিছে, তেতিয়াহে লাহে লাহে বিষটো নাইকিয়া হ'ব। আৰু এইটো চাগে 2-3 দিনমান কণ্টিনিউ কৰিব লাগিব নেকি। প্ৰথমবাৰ কৰোঁতে পেহীয়ে ভাল ৰিজাল্ট এটা পাইছে। আৰু তাৰ মাজতে এয়া আমাৰ চবৰে কথা চলি আছিলে হিমন্ত মামাৰ বিষয়ে। কালি মানে বেংকৰ পৰা ফোন আহিছিলে আইতা আৰু মাজুমাহীৰ কাৰণে কিবা আঁচনি দিব নেকি। পাকঘৰত আহি দেখিছোঁ আইতাই দুপৰীয়া ভাত আঞ্জাৰ কাৰণে ৰন্ধা বঢ়াত লাগি আছে। আৰু আজি চিম্পুলকৈ কচু পেটাকে বনাইছে, আৰু এইটো ভোট জলকীয়া দিছে। ভোট জলকীয়াটো যে তামাম জ্বলা আছিলে। এয়া হৈছে পিছদিনাৰ ভিডিঅ'। আমি যাব ওলাইছোঁ কোমোৰাগুৰি, আৰু যাওঁতে মানে মিঠাই দোকান এখনো পালোঁ। তাতে মানে চব 10 টকাত মানে মিঠাইবিলাক দিয়ে, সেইটোৱে ভাল লাগে। আৰু ধুনীয়া পৰিৱেশ এনজয় কৰি গৈ আছোঁ। আৰু সেইফালে হয় মহৰ যুঁজ, তাকো চালোঁ, আৰু আপোনালোকৰ লগতো অলপমান শ্বেয়াৰ কৰিলোঁ। আৰু এয়া আমি কোমোৰাগুৰি আহি পালোঁ। আৰু এইটো হৈছে নতুনকৈ বনোৱা শিৱ মন্দিৰটো। গাঁৱৰ ল'ৰা এজনে নতুনকৈ মন্দিৰটো মৰামত কৰিছে। আগতে ইমান বেছি ধুনীয়া হোৱা নাছিলে, কিন্তু এতিয়া সময়ৰ লগত বহুত বস্তুৱে সলনি কৰি দিছে। এয়া ৰেচনৰ চাউল এটা লৈ আমি যাব ওলাইছিলোঁ। দেখিলোঁ তাতে শুকুৰবাৰ বজাৰো বহিছে। ভাবিলোঁ এপাকমান সোমাই চাওঁ, যদি চব্জি পাচলি বজাৰ কম দামত পাওঁ তেতিয়াহ'লে লৈ যাম ঘৰলৈ। আৰু গোটেই বজাৰখনে ঘূৰিলোঁ ইমূৰৰ পৰা সিমূৰলৈ, কিন্তু পেহীয়ে মানে এটাও শাক পাচলি নল'লে, কাৰণ চাৰিআলিতকৈ অলপমান দামটো বেছি ইয়াত। সেইকাৰণে পেহীয়ে ক'লে চাৰিআলিতে লোৱাই ভাল। আমাৰ মায়া বজাৰ শনিবাৰ বজাৰ আছে যে, ইয়াত মানে 10-20 টকামান বেছিকৈ লৈছে। আৰু ক'লে একো নলওঁ, গোটেই বজাৰখনকে এপাকমান ঘূৰোঁ, আৰু তুমিও ভিডিঅ'টো ভালকৈ কৰা। মোৰ আকৌ খঙে উঠিছিলে, গোটেই বজাৰখনে ঘূৰি আছা, এটা বস্তুও লোৱা নাই, আৰু মানুহবিলাকে চাই আছে যে ভিডিঅ' কৰি আছোঁ। আৰু এনেকৈ মোৰ একেবাৰে অভ্যাস নাই। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে, আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। লগ পাম অন্য এটা ব্লগলৈ। বাই।